আশা কৰো সবৰে ভাল আৰু আপোনালোকৰ মোৰ বহুত বেছি ভাল আৰু কাৰণ 1k সাবস্ক্রাইবার মোৰ চেনেলত কমপ্লিট হৈছে কেইদিনমান আগতে কিন্তু ভিডিওটো অকমান কৰা দেৰি হ'ল আৰু বহুত বেছি ধন্যবাদ যিসকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্রাইব কৰি কিনে মোৰ ভিডিও বিলাক চাই আছে বহুত বেছি ধন্যবাদ ইমান দিনৰ কষ্ট বিলাকে জানিব কিমান মানে নতুনকে যোনসকলে মানে ট্রাই কৰি আছে ইউটিউবত হিসকলে জানিব 1k কৰা বহুত বেছি টাফ হয় ফাৰ্স্ট মানে যেতিয়া খুলিছিলো তেতিয়া ভাবিছিলো কেতিয়া 1k হ'ব কি নহব কেতিয়া মানে 1k হ'ব বুলি মানে আশা কৰাই নাছিলো কিন্তু ফাইনালি 1k কমপ্লিট হ'ল ফাৰ্স্ট আজি বহুত বেছি মই হ্যাপি মোৰ ইউটিউব চেনেলটো যেতিয়া লকডাউনৰ টাইমত খুলিছিলো তেতিয়াৰ পৰাটো মানে যদি ইউটিউব চেনেলটো ষ্টাৰ্ট কৰি মই ঘৰৰ ডেইলি ব্লগ দিওয়া ষ্টাৰ্ট কৰি দিও তাৰ মানে তেতিয়া হলেতো মানুহবিলাকে নাচাব তাৰ পিছত এনেকৈ অকমান মানে গেপ পৰি গল আৰু ভিডিও দিয়া তাৰ পিছত মানে হল অকমান টাইম যদিও 1k কমপ্লিট হল তো সেই কাৰণে বহুত বেছি ভালো লাগিছে পৰা কিবা এটা আপোনালোকে শিকিবলৈ পাৰে তেনেকুৱা কন্টেন্ট মাজে মাজে মোৰ চেনেলত আহি থাকিব কাৰণ ইমান মানে বিজি লাইফত মোৰ ভিডিওত মানে 10 মিনিট হক ইমান 15 মিনিট হক এনেকৈ যদি মোৰ ভিডিওটো চাই কিনে লগাইছে তো মই কিবা এটাতো দিব লাগিব সেইটো ভাবি আপোনালোকক ভাল ভাল কন্টেন্ট দিবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব তো আজি কিন্তু ইমান এটা মনটো ভাল নহয় যদিও মানে ঘৰত আৰু কোনো নাই তো তেনেকুৱা পৰিস্থিতিত মানে ঘৰত মানুহ নাথাকিলে আৰু ইমান এটা ভালো নালাগে দিয়কচোন ঘৰত অকলে থাকিলে আৰু কিবা কিবি ভাবি থাকা যায় তো এইবিলাক বাদ দিয়ক আজি আপোনালোকক এটা মই স্কিন কেয়াৰৰ টিপছ দেখাবলৈ চেষ্টা কৰিম মানে মই এটা প্ৰডাক্ট আনিছিলো তো কেইদিনমান আগত হল 15 দিন মান কিন্তু মই ৰিভিউটো মানে আপোনালোকৰ আগত দিম বুলি ভাবিছিলো কিন্তু অকমান মই ট্ৰাই কৰি চালো তাৰ পিছত ৰিজাল্টটো মই ভালে পালো তাৰ পিছত আপোনালোকক ভাবিলো যে আপোনালোকৰ আগত শেয়াৰ কৰো বস্তুটো আপোনালোকৰ যাতে সুবিধা হয় আপোনালোকেও যদি ভাল পায় মানে লগাব পাৰে বা ট্ৰাই কৰিব পাৰে তো বলক আজি দেখুৱাও তো লগতে অকমান শৰ্ট ভিডিও আপোনালোকৰ আগত আজি শেয়াৰ কৰিব ওলাইছো তো ভিডিওটো শেষলৈকে চাই থাকক মই যে কৈছিলো মানে দুটা প্ৰডাক্ট আপোনালোকৰ আগত শেয়াৰ কৰিম বুলি তো প্ৰডাক্ট দুটা হৈছে এই দুটা এটাৰ লগত এটা ফ্ৰী মানে বাই 1 গেট 1 ফ্ৰী আছিল তো এটা মই মানে এইটো লগাই শেষ কৰিলো মানে আছে অকমান আৰু এইটো মানে লগোৱা নাই এতিয়া আপোনালোকক লগাই কিনে দেখুৱাম আৰু যদি বাই কৰিব বিচাৰে তেনেহলে মোৰ ডেসক্ৰিপচনত লিংক থাকিব আপোনালোকে গৈ কিনে বাই কৰিব পাৰে তো এতিয়া এইটো লগাও তাৰ পিছত আপোনালোকৰ আগত ৰিভিউটো শেয়াৰ কৰো আপোনালোকে পাব এইটো ফ্লিপকাৰ্টত হক মিশো সবতে বনোৱা হৈছে গ্ৰীন পিল আপেলছ ভিটামিন ই গ্ৰীন টি নিম এলোভেৰা আৰু আপোনালোকে এইটো যদি লগাই মানে উইকলি লগাব আৰু গোল্ডেন গ্লো হ'ব আপোনালোকৰ স্কিনখন লগতে উইকলি লগাব আৰু ডাৰ্ক মানে এজৰ স্পটছ বিলাকত লগাই দিব ব্ল্যাক হেডছ বিলাক নহব আৰু হাৰ্মফুল কেমিকেল ফ্ৰী আছে তো এইটো আপোনালোকে ইউজ কৰিব পাৰে ডিটেইলছখিনি মই আপোনালোকক বাকি ডেসক্ৰিপচনত দি থৈ দিম আপোনালোকে যদি ল'ব খোজে তেনেহলে বাই কৰি ল'ব তো এইটো ইউজ কৰা বহুত বেছি ইজি হয় আপোনালোকে অকমান বেছিকে লৈ ল'ব পাতল হলে মানে ফেস মাছৰ দৰে হয় যেহেতু অকমান মানে পাতল হলে প্ৰবলেম হয় উঠাবলৈকে আৰু বেছিকে লগালে অকমান মানে টাইম ৰাখিব 10ৰ পৰা 15-20 মিনিট মান লাগিব তো তেতিয়া বহুত বেছি মানে শুকোৱা হলে মানে উঠাবলৈ বহুত বেছি ইজি হ'ব তো এইটো লগাব পাৰে মই 15-20 দিন মান হল মানে 15-20 দিন মান হল লগোৱা তো ৰিজাল্টটো মই ভাল পাইছো আপোনালোকে যদি বিচাৰে তেনেহলে বাই কৰিব পাৰে ডেসক্ৰিপচনত লিংকটো দিয়া থাকিব আপোনালোকে বাই কৰিব পাৰে আৰু এইটো আজি আপোনালোকৰ আগত শেয়াৰ কৰিছো কেনেকুৱা পাইছে জনাব আৰু মানে মাজে মাজে এনেকুৱা মানে নিজৰ স্কিন কেয়াৰ বা হেয়াৰ কেয়াৰ কৰি থাকিব লাগে কাৰণ তেতিয়াহে আমি মানে ভাল থাকিব পাৰিম আৰু এইখিনি এতিয়া মোৰ গোটেই মুখখনত ভালদৰে লগাই লওঁ তাৰপিছত আপোনালোকক ৰিজাল্টটো দেখুৱাই আছো এতিয়া মানে মই বস্তুটো এইটো লগাই ললো মুখত আৰু মানে গোল্ডেন যেহেতু ইমান মানে ভালকে চিনি নাপায় তো এইখিনি মানে চকুত লগোৱা নাই দেই চকুৰ এইফালে মানে লগোৱা নাই তো গোটেই বাকি মুখখনত লগাই থৈছো আৰু এইখিনি 10-15 মিনিট মান একদম ভালকে মানে শুকোৱা হোৱালৈকে ৰখিব লাগিব যাতে এনেকৈ এৰুৱাই আনিব পাৰি নহলে নুশুকালে মানে এৰুৱাই আনিব নোৱাৰি আৰু মানে গুছোৱাত অকমান প্ৰবলেম হয় যেহেতু কোনো নাই তো মই ভাতখিনি ৰান্ধি আহো তাৰপিছত এইখিনি শুকোৱা হৈ যাব আপোনালোকক তাৰপিছত এতিয়া মানে এইখিনি ধুনীয়াকৈ মোৰ শুকাল এইখিনি মানে এবাৰ উঠোৱাব লাগিব আৰু এইটো মানে যোনটো লগাইছো নহয় এইটো লগালে আপোনাৰ ফেচটো মানে বহুত বেছি ক্লিন যেন তেনেকুৱা হয় এনেকৈ এৰুৱাই দিব লাগে মানে এনেকৈ ধুনীয়াকৈ এৰুৱাই দি কিনে আপোনালোকে মুখখন ধোৱাৰ পিছত বহুত বেছি ক্লিন যেন মানে কৈছোৱে তো ট্ৰাই কৰিব পাৰে বাই কৰিব পাৰে মই প্ৰায় এইটো লগাই থাকোৱেই
এনেকৈ উঠাই কিনে উঠাব সহজ যদি আপোনালোকে শুকুৱাই ভালকৈ মোৰ দৰে আৰু যদি মানে নুশুকায় তেতিয়া অলপ প্ৰব্লেম হয় উঠাবলৈ ধুনীয়াকৈ মুখখনৰ পৰা এৰুৱাই দিলোঁ দিয়া হোৱাৰ পিছত এতিয়া মই ঠাণ্ডা পানীৰে মুখখন ধোৱা হোৱাৰ পিছত মানে বহুত বেছি মানে মুখখন ক্লিন যেন তেনেকুৱা হয় আৰু আপোনালোকে ট্ৰাই কৰিলে গম পাব আৰু মই যিহেতু 15 দিনমান ট্ৰাই কৰিছোঁ তো মই বহুত বেছি ভাল পাইছোঁ ৰিজাল্টটো আপোনালোকে যদি ট্ৰাই কৰিব খোজে ট্ৰাই কৰিব পাৰে এতিয়া মই এইখিনি মুখখন মানে মুখ চুখ ধুই আহিলোঁ ধুনীয়াকৈ আৰু বহুত বেছি ফ্ৰেছ মানে ফিল হয় আপোনালোকে কৰি চাব তো আজি ভিডিঅ'টো এইখিনি আছিল আপোনালোকৰ অকণমান সুবিধাৰ কাৰণে বনালোঁ অকণমান সৰু শ্বৰ্ট ভিডিঅ' তো কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আৰু যিসকলে মোৰ চেনেল নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো প্ৰেছ কৰিব আৰু ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব তো ধন্যবাদ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম আৰু 1K চেলিব্ৰেশ্যন ভিডিঅ'টো আহি আছে অতি সোনকালে